বস্তু দেখাম মানে দুটা একাউণ্ট দেই পিনটো হাইড কৰি দিবি বা তোৰ পইচা ল'ব নাই দে ৰ'ব গাইজ পিন হাইড কৰিব দিছে ইয়াৰ বেলেঞ্চে মাইনাছত লাগি আছে পিন হাইড কৰিব দিছে আজি খানা খাম আমি চিকেন মেটাল এটা বনাই আছো আমি আজি আপোনাৰ বাজেট কিমান হয় 700 টকা চ' গাইজ এতিয়া মানে ইটছ টাইম ফৰ চিক্ৰেট মছলা গাইজ ইণ্ডোনেছিয়াৰ পৰা মানে মই এইটো ইম্পৰ্ট কৰি আনিছো এইটো বিল এইটো লৈছে 31,000 গাইজ 31,000 টকীয়া মছলা গুচি গৈছে গুড মৰ্নিং গাইজ গুড মৰ্নিং আৰু আজি হ'ল 26 জানুৱাৰী আৰু ইফালে মুণ্ডাই চাচোন চাহ কেমেৰাটো ওলালে কেনেকুৱা চাই আছে আৰু আজি হ'ল ৰিপাব্লিক ডে আমি এটা কি দেখা এটা বস্তু দেখাম মানে দুটা একাউণ্ট দেই মানে মানুহত থাকে একাউণ্ট প্লাছত দেই য়েছ ফেক্সিং আৰু গমা পিনটো হাইড কৰি দিবি বা তোৰ পইচা ল'ব নাই দে ব্লাৰ কৰি দিবি বা ৰ'ব গাইজ পিন হাইড কৰিব দিছে ইয়াৰ বেলেঞ্চে মাইনাছত লাগি আছে পিন হাইড কৰিব দিছে এই হ'ল ইয়লক্স এতিয়া এটা বস্তু দেখা দিম কাৰ্লক্স কাৰ্লক্সক কিমান পইচা দিছোঁ গাইজ ক'ত দিছে ক'ত দিবৰ কাৰণে দিছে এইবিলাক পইচা বহুত দিছোঁ মোক মাজতে 35 টকা দেই এতিয়া মোৰ বহুত গৈছে দেই এতিয়া মই তোমালোকৰ আগত মাৰি দিছোঁ খানাৰ পইচাতে মুণ্ডা আৰু মোৰ অ'কে গাইজ আমি মানে ৰিপাব্লিক ডে হিচাপত আজি খানা খাম আমি আৰু খানাৰ বাজেট কিমান হয় খানাৰ বাজেট কিমান হ'ব খানাৰ বাজেট এনে কৈছে ডাবল মানে আৰে সঁচাটো কৈ আছো না গাইজ আমি আছো 900 নহ'লে 700 টকা আমি আছো মোটামুটি আমি 7টা চলি না 100 টকা কৰি তুলিছোঁ চ' আমাৰ হৈছে 700 টকা চ' গোটেইখিনি আমি বজাৰ কৰিব যাব লাগিব সেইকাৰণে মই কেমেৰাটো লৈছোঁ আৰু ভাবিছোঁ কি আজি ব্লগ বনাওঁ এটা আৰু ইয়াতে মানে আমি ইয়াতে খানাটো খাম গাইজ এতিয়া আমাৰ মানে বাজেট হ'ল 700 টকা বহুত ডাঙৰ এইখন আমাৰ খানা হ'ব আজি অকল মাংস আৰু ভাত আছে চ' আমি আৰু আইটেম আপগ্ৰেড মানে এড কৰিম বুলি ভাবি আছোঁ বেয়া বস্তু নাই বেয়া বস্তু মানে 100 টকাত কোনেনো বেয়া বস্তু দিবহে আমি ভাত আৰু মাংস আৰু পইচা ৰৈ গ'লে 700 টকাৰ পৰা পইচা ৰৈ গ'লে আমি মিক্স ভেজ আপগ্ৰেড কৰিম তাৰেও যদি লৈ যায় আমি এটা আমুল তাজা আনি কেনে চাহ বনাম মোৰতো বেঙেনা চপটো কি দেখাইছা বেঙেনা চপটো মানে লাগিছিল য়েছ চ' গাইজ বেছি দেৰি নকৰোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ গাইজ ৱেলকাম বেক টু মাই আনাদাৰ ভিডিঅ' মই ৰিচিভাৰ আপোনালোকে চাই আছে ব্লগাৰ আজ ইউটিউব চেনেল চ' গাইজ চলো এই বিজি আছে এইটো কাৰ্লক্স চ' আমি এতিয়া বজাৰ কৰিব যাম দেখাই আছোঁ ৰ'ব চ' গাইজ এইফালে ধুব পাঠক মোৰ পইচা যাই আছে 100 টকা এই চাওক 100 টকা মাৰি দিলোঁ ৰাইট চিন গ'ল ধুব পাঠকত তাতে পইচা গ'ল 100 টকা ধুব পাঠক অ'কে গাইজ এতিয়া আমাৰ মানে ফুল বাজেটৰ মানে এটা হিচাপ হ'ব আমাৰ টোটেল পইচা কিমান হৈছে আমাৰ 800 টকা মাইনাছ 2 কিলো মাংস 480 টকা য়েছ মাইনাছ আমি 100 টকাৰ 5 চাউল লাগব 100 টকা 100 টকা চাউল আৰু 100 টকাৰ 5 গ্লাছ কিবা কিবি 100 টকাৰ 800 টকীয়া খানাত ভিডিঅ' এই ব্লগ এইটো ইউনিক আছে গমছ না ই ইনচাল দি আছে কি কয় ইউটিউবৰত এটা সন্মান আছে 800 টকীয়া বোলে খানাত ব্লগ বনাব নালাগে এইটো এটা স্মৃতি ৰৈ যাব বাৰু গম পাইছে না খানা বুলি ক'লে কি আহে খানাত মানুহৰ আইটেম থাকে পঠা ছাগলী মটন থাকে পৰ্ক থাকে আমাৰ চিকেন আছে গাইস নাই খানাটো খাব ই আমাৰ লগতে বা আমি একেলগে খাম তাতে সি ডাউন মাৰি আছে হা এখন তই দি 500 টকা মতন লৈ এতিয়াই লৈ স্কেনাৰটো ফকতিয়া ডাইলগ মাৰে গাইস তোৰ কৰিব যাব হলছে কিক মাৰবা লাগে বোলে স্কুটি গানো ডাকে আহিব ৰাতিপুৱা হেই মই চলি কাটি যাবৰ গাড়ী অৱস্থা আৰু মাৰ আছিল কেইবাৰ যে ষ্টাৰ্ট কৰিব লাগে গাড়ী বাপৰে বাপ দে ঘূৰি বাকি ইয়ে চলালা যাওঁ ঐ বহাজ দিব আহিছো বহুত আহিছো মানে মোক বেছি বজাৰ হেৰি চিকেন जो पन्ने होते नहीं पूरे करते बहुत कुछ बयां मिल जाऊंगा तुझसे फिर उन किताबों में हो जहां जिक्र तेरा तो गाइस এফালে আমি মাংস লৈছে চিকেন মানে কাৰ্লক্স আছে আমাৰ কিমান কিলো মাংস মাংস 2 কিলো yes guys 2 কিলো মাংস লৈছো আমি কেইটা চলি 7টা 8টা বা 7টা চলি 2 কিলো মাংস মজা হৈ যাব চ'
So okay guys, এটা আমি এইছো আমাৰ মছলা পাতি ল'ব কাৰণে এইফালে এইখিনি মছলা আলু পিয়াজ কিমান লৈছো আমি এক পোৱা লৈছো হৈ যাব এইফালে চাউল 1.5 কিলো লৈছো আমি 8টা বা 7টা চালি কম দামত জব্দ খালা তেল 200 গ্ৰাম লৈছো অকল মাংসই বনাব লাগে 2 কিলো হৈ যাব ওকে So okay guys, এইফালে মছলা আৰু এইফালে তেজপাত লৈ আহিলো মছলা মানে আমাৰ ঘৰত বটি লৈ আহিলো আৰু এইফালে আমাৰ খানাৰ আয়োজন চলি আছে গানটো অলপমান সাউন্ড কমাই দিয়া অলপ গাইস এইফালে আমি মছলা অলপমান বটি লৈ আহিলো আমাৰ ঘৰত এইফালে তেজপাত লৈ আহিলো এইফালে আমাৰ 2 কিলো মাংস পিয়াজ ৰেডি সব ৰেডি সো গাইস আহি গলো কেনেকা তেজপাত লৈ আহিলো গাইস আমাৰ কবা নালাগে বস্তু থাকিল দেহু চলো সো okay guys আমি ফুল ৰেডি এফালে মেৰিনেশন কৰিব ৰেডি এফালে আমি কিবা কিবি বটি লৈছো আৰু এটো হল আদা নহৰু পেষ্ট আৰু এটো কি কিবা কিবি দি দিছো আৰু মছলা এফালে কাটা পিয়াজ আছে এটো পিয়াজ আছে তেজপাত দিছো সৰু সৰু ইমান দিকলা নালাগে হাফ দি এস ইখিনি মইটা হাতেৰে লাৰিম সাৰে কোনি তো কি হিসাব আছে না কম দিলাম বুঝছ না এটা কাটা পিয়াজ দিয়া শুনে তো এই নিমখৰ ৰংগুৰা তো আনি দিয়া অলপ আমি মানে হেডুটা আনা নাই মানে আমাৰ বাজেট কম গাইস নিমখৰ ৰংগুৰা কিনা নাই 800 টকাৰ বাজেট খানা তাও এটাই বেছিকে 200 টকা দিয়া বুলি হে মানে এটাই ডাবল পইচা দিছে অলপ ধনী ঘৰৰ চলি আমি 100 দিছো এইবেলে নিমখ দি কাবাৰ যদি এনেকা লাৰবা দম আছে কমেন্টত জনাব গাইস এনেকা জনা লাৰি আছো জালা যিমান জালা আছে সব আছে মছলা আছে তেল অলপ দি এইফালে হালধি দি আছে গাইস হৈ যাব এটা আমি এটা মেৰিনেট কৰি কিনে থৈ দিম অলপ টাইম আমাৰ মানে আৰু মেম্বাৰবোৰ আহাই নাই কাবাই চুলি কাটব গৈছে কাবাই গা ধুব গৈছে আমি গাছা ধোৱা নাই গাইস এবা আমি মেৰিনেট কৰিছিল এইফালে মিডুলে লৈ আহিছে এটো কনসেপ্টটো কাই দিছে এ হৈ দেও বাপ ৰে বাপ আইসি চুলি কাটে এতিয়া গাইস ভাল বুলি অলপ কবি হয় না হৈ দে মিডুল ভালে বাপ ৰে বাপ জয় মিডুল বুলি লিখি দিব তলত এই হেৰি এটা আমি দৈ দিম গাইস আমাৰ এটা আৰু লেতেৰা ভৰালি আহিবা আছে সো এতিয়া আমি দৈ দিম আৰু মোৰ হাত চাও গাইস খানি আছো জলা ধৰব কিন্তু পাছত ধৰব বাদ দিয়া আমি জালা খা চলি দে জালি দি হৈ যাব ও দিম বেশি দিব এই মানে কি আমি বিদুল মানে আমি দই বয়লাৰকে ছাগলী বনাই দিছো ইজি এবারে বাপ রে বাপ নমস্কাৰ দাদা আমি এটা কাম কৰি আছো সো গাইস এইফালে মেৰিনেট কৰা হৈ গল হাত চাওক আৰু এইফালে কালাৰটো চাওক আমাৰ বঢ়িয়া হৈ গৈছে এটো অলপ টাইম আমি 10 মিনিট মান এটা ওয়েট কৰাব লাগিব অলপমানি ভিতৰতে মানে ভিতৰৰ সোমাই যাওক বস্তুবোৰ কি আলোচনা কি নহলে এটো ইমান ব্লগাৰ হৈছে গানটো বন্ধ কৰিব লাগিব তো গান সো গাইস এইখিনি এটা থাকক হাত চাত ধু সো গাইস এইফালে আমাৰ কেৰাহী আহি গল আ কি খানা কাই না হেনো কৈ দিছো খানা কোন ভালো ধর আছে ঠিক আছে এগুলা চলে খানা না খায় হ্যাঁ পয়সা সাবাইছি ফিল লবাইছে নাকি সাবাইছি এর বছরে পয়সা নাই মুখ দিবা দিছি মই দিবা পয়সা এইগো নাই কিন্তু এক দিবা নৰি কাৰণ কি পরে কি আমি গাড়ী লৈছে গাড়ী লৈছে পকেট খালি 3 মাহ হৈছে গাড়ী লোৱা তোৰ সো কেৰাহী এই পিছে নয়নে কেৰাহী লৈছে আৰু এফালে মাংস আলু সব ৰেডি সো কেৰাহী বহাই দিও গাইস চলো আৰু গাইস এটা আমি মানে খৈটা দাঁতৰ ঘৰতে খানাটো খাই আছো মানে ইয়াতে মানে ফ্ৰী টেনচন নাই গ্যাস লোৱা কি লোৱা বাকি আমাৰ লগত মিলে হেতে অলপমান লৰাগিটা সো আমাৰ ভাল লাগে আমি খানাটো ইয়াতে খাম চলে কেৰাহী বহাইছো আৰু সেফ ময়ে গাইস আজি what থৌৰ গইটো সো গাইস ইফালে আমাৰ কেমেৰা ফিটিং হৈ গৈছে মানে এটা কাটত থৈ দিছো ইফালে কেৰাহী বহি গৈছে জুই দি দিছো তেল দিও এতিয়া সো গাইস ইফালে তেল গৰম হৈ গল আৰু আমি পিয়াজটো আগতে মানে ভাজি লম অলপমান এটা অলপমান আমি গোল্ডেন ব্ৰাউন কৰি কিনে অলপমান ভাজি লম পিয়াজ ভাজা হৈ গল এটো মানে আদা মাংস খিজা হলে দি দিম আলুটো দিব লাগিব আলুটো অলপমান ভাজি ললো এটা মাংস দি দিও গাইস এটা পানী গাইস ইফালে চাও কেৰাহী পুৰা বন্ধ হোৱা নাই কেৰাহী পুৰা ফুল হৈ গৈছে 2 কিলো মাংস না আলু আছে এইফালে এটা বহাই দিলো অলপমান লাৰি দিও পচংক মানে বনাই দি মানে ঢাকন দি আহিছো আৰু আমাৰ মানে ৰিল ষ্টাৰ কেইটাই ওপৰত ৰিল বনাব গৈছে কাম একো কৰা নাই যাই আছো চাব কাৰণে কি কৰিছা তোমালোকে দেখো এই হয় কি হয় তো এনেকা বলে মই এনেকা মানে ৰিলৰ প্লেনিং এতিয়া আৰু এটা কৰি যাও নহয় দে এটা আৰু এটা কৰি যাও আৰু এটা কৰি গাইস
ৰিলে বনাই আছে সিফালে কাম চাম একো কৰা নাই কিন্তু অলপমান ৰিলে দেখাই দিওঁ ইহঁতৰ দে ফ্ৰিজটো যদি খুলি দিওঁ ফ্ৰিজত মানুহৰ এনে কি থাকে আপোনালোকেতো জানে সেইটো খুলি দিওঁ ওপৰত একো নাই খালী এইখিনি খালী এই চাওক এই কি এইটো হ'ল মহ মাৰা ধূপ এই কিবা কিবি কাগজ পত্ৰ লাইট এইগিলা ফ্ৰিজত থৈ বোলে তাৰপিছত চেম্পু এয়া চেম্পু এই চাৰ্ফ চাবোন এই বাপৰে বাপ এইটো চাওক এইটো টেপ এইটো বস্তু জোখা টেপ এইটো হ'ল বস্তুত মাৰা টেপ টেবলেট লাইট সেই টেবলেট এইগিলা হ'ল ফ্ৰিজত বস্তু থাকে এইগিলা বাৰু থাকিব লাগে বস্তু এই লাইট থৈ দেই ধূপ থৈ দেই চাবোন বাপৰে বাপ এইটো ফ্ৰিজ নহয় গাইছ এইটো ভঁৰাল হৈছে ষ্ট'ৰ ৰুম এনেওতো ফ্ৰিজক ষ্ট'ৰ ৰুম এইবোৰ ক'ব লগা কিন্তু সেইগিলা বস্তুৰ কাৰণে নহয় বাপৰে বাপ ঠাণ্ডা বতৰত ঠাণ্ডা পানী নালাগে কিন্তু ফ্ৰিজত এইগিলা ভৰাই থৈ দিছে খাটাৰনাক দেই আৰু গাইছ মাংসৰ খুচবু মাৰছে কিন্তু দেই এইটোতো নালাগে বন্ধ কৰোঁ চ' মানে গাইছ মানে এতিয়া মাংস হৈ আছে আৰু বনাই আছে আৰু আমাৰ চেফ চাওক গাইছ কি বনাইছে বাবু আমি আজি চিকেন এইটো চিকেন বেটালদা চিকেন বেটালদা বনাইছোঁ আমি আজি মানে আমাৰ অসমত ডাঙৰ চেফ মানে বেটাল চ' এইটো আমি সেয়াৰে মানে এটা আপগ্ৰেড ভাৰ্চন বনাই আছোঁ চিকেন বেটাল মানে মুৰ্গীটো বৈদ্য মানে একদম বটমাছ আছিল বেটাল মানেতো জানে বটমাছ চ' এই মুৰ্গীটো হ'ল চিকেন বেটাল মানে বটমাছ আছিল কাৰণে মুৰ্গীটো এইটো নাম হৈছে চিকেন বেটাল চ' বনাই আছোঁ একবাৰ হুলিয়াটো চেক কৰিছোঁ হুলিয়াটো চেক কৰি মজা আছে চাওক পুৰা তামাম খুচবু আহি আছে চ' গাইছ এতিয়া আমাৰ মানে মাংস ৰেডি হৈ আছে আগলা হওক এইফালে দেখাইছোঁ ইফালে দেখাই চ' এইফালে পানী দি দিছোঁ আমি চ' ঢাকান মাৰি থৈ গৈছিলোঁ 5 মিনিটমান হ'ল চ' এতিয়া ঢাকান খুলি কিনে চাম এইফালে বনাব জানে আৰু আৰে গাইছ এইটো মই আফ্ৰিকান ভালুকৰ পৰা মানে আফ্ৰিকাত যাই কিনে একেলগে ময়ো ক্ৰছ কৰিছিলোঁ সিহঁতৰ লগত চ' বেটাল দাহঁতৰ লগত এইটো বেটাল চিকেন বনাইছোঁ গাইছ চ' গাইছ এতিয়া মানে ইটছ টাইম ফৰ চিক্ৰেট মছলা গাইছ এইটো মই মানে এইটো ইণ্ডোনেছিয়াৰ পৰা মানে মই এইটো ইম্পৰ্ট কৰি আনিছোঁ চ' এইটো মই একবাৰ দেখাই দিওঁ বস্তুটো আহি আছে নহয় স্ক্ৰীণত চ' এইফালে মানে হিচাপ এইটো বিল এইটো লৈছে 31,000 গাইছ মানে ইণ্ডিয়ালৈকে আনোতে এইখিনি মছলা 31,000 গৈছে এইটো মানে হ'ল দাম 13,000 টকা দাম 1,000 টকা মানে এটা চাৰ্জ লাগিছে এই 2,000 মানে এইটো হ'ল মানে এটা GST তাৰে মানে GST টেক্স এইটো এইটো চাৰ্জ এইটো টেক্স এইখিনি বস্তু টেক্স আৰু ইণ্ডিয়াত আনাৰ কাৰণে গাইছ 100%ৰ মানে 100% 99-98% মানে ইম্পৰ্ট ডিউটি লাগিছে আপোনালোকেতো জানে গাড়ী চাড়ী আনিলে চ' টোটেল হৈছে 31,000 টকা গাইছ চ' এইখিনি 31,000 টকা আৰু ইফালে মাংসৰ দামে কম চ' এইখিনি আমি এতিয়া ঢালি দিম গাইছ চাওক 31,000 টকীয়া মছলা গুচি গৈছে চ' এইখন আঞ্জা কম দামী হোৱা নাই কিন্তু না গাইছ মাংসৰ দামে কম আছে 31,000 টকীয়া মছলা দি দিছোঁ এইফালে অলপমান এতিয়া ঘুটি দিলে হৈ যাব চ' বিল চিল আপোনালোকক দেখাই দিছোঁ আমি মানে এইগিলা ফাঁকি চাকি নামাৰোঁ গাইছ ডাইৰেক্ট বিলৰ সৈতে আমি পেকিঙৰ সৈতে দেখাই দিছোঁ কেয়াৰ মাৰি থকা আজি আঞ্জা এইফালে আমি বহি লৈছোঁ পাত চাত পুৰা ৰেডি মাংসটো খুলি দিছোঁ মাংসটো খুলি আল্লা দে গাইছ মাংসৰ কালাৰ চেক কৰক কেনে খাতৰা বনাইছোঁ গাইছ এইটো মই মানে বেলেগত মানে শিকি আহা এইটো বাহিৰত গৈছোঁ খানা চাওক এতিয়া বহু মই আমি 8টা ল'ৰা 7টা এতিয়া 7টা বিকাশ অহা নাই পেলা সত্যদাই আমাৰ খানা বিলাই আছে ভাত মস্তি কৰি দি দিবা খাবা আহিছিল কি হয় ভাত চাত মাংস সব ফাইনেলি আমাৰ ৰেডি হৈ গ'ল বনাইছে কা কৈ দিবি বনাইছে ৰাজবা কৈছো কেতিয়াবা শৰ্টত দি দিয়ে এইটো গাইছ এইটো আমাৰ চিকেনটো ভালকে দেখাই দিওঁ ওচৰৰ পৰা কি এইফালে আৰু এটা ব্লগাৰ আছে ন আমাৰ এটা চিকেন বনাই নাই ইয়াতে হা এইটো বেটাল চিকেন গাইছ বেটাল চিকেন ইয়েছ আৰু এটা ভাতটো খাও ইয়াতে বনি গাইছ দুটা আইটেম ৰাখছে এটা ভাত এটা হ'ল চিকেন আইটেম বুলি ক'ব লাগিলে চিকেনে অকল নৰ্মেলকে এটা খানা খালাই ৰ
বঢ়িয়া বঢ়িয়া এইগিলা লৈ যাব ততৰ ফালে লগাইছে পেলাই সত্যদাই বজাই আছে আমাৰ ইফালে খানা পিনা হৈ গ'ল এখন আমাৰ এই বিকাশৰ পাত এখন আমাৰ মিডলৰ পাত এখন আমাৰ ধুবৰ পাত এইটো দুইবাৰ লৈছে বাৰীটোৰ পৰা এইটো বাদ দিয়ক এইটো আমাৰ ধুবৰ পাত এখন হ'লে এই মুণ্ডাৰ পাত এইটো ফাৰ্ষ্টত থকা মানুহটো এখন হ'ল মোৰ পাত আৰু এইখন মাৰ খাবি আৰু এইখন পাত হ'ল আমাৰ এই নয়নে মানে ভাত খাই আহিছে অলৰেডি আৰু দুটা ব্যক্তিয়ে খাই আছে গাইছ মানে কেনেকুৱা হৈছে আঞ্জা এই ধুনীয়া দিবা নৰা দিম নেকি পানী দিব আছে দিম কিন্তু আজিকালি বহুত পানী খাওঁ মাল নাখাওঁ বাৰু মই পানী খাওঁ আজিকালি বেছিকৈ খাই তোৰ পেট নাই নেকি মোৰ পেট চেট নাই শ্লিম ফিগাৰ আমাৰ খোৱা বোৱা হৈ গ'ল বঢ়িয়া কৰি পাছত লগ পাইছোঁ আমাৰ খানা পিনা হৈ গ'ল আৰু এতিয়া মই ঘৰত আহি গ'লো চ' আজি ভিডিঅ' এইখিনি আছিল কেনেকুৱা পালে কমেণ্ট কৰিব ভাল লাগিলে লাইক কৰিব লগ পাম অন্য এটা ভিডিঅ' তেতিয়ালৈ বাই বাই জয় অসম গাইছ বাই বাই